নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছো ভিন্ন ৰসৰ কবিৰূপে খ্যাত শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম অনুৰণন। তেনেহলে তুমিও শোষকৰে প্ৰতিনিধি, শোষকৰ বিৰুদ্ধে হাজাৰ জনক একতাৰে বান্ধি আকাশ কপাই প্ৰতিবাদৰ ধুমুহা বোৱাই নেতা হলা। আমাৰ বাবে তুমি সুখে ভৰা ভৱিষ্যতৰ বাট কটীয়া। তোমাৰ আৱেশত জনতাৰ আশাৰ চাকি উমি উমি জ্বলি উঠে। সেয়া দহৰ সুখ সমৃদ্ধিৰ, দেশৰ প্ৰগতিৰ। কিন্তু এয়া তোমাৰ কি ৰূপ? আন্ধাৰৰ আৰে আৰে, পৰিচিতৰ দূৰে দূৰে তোমাৰ আলাপ, তোমাৰ কাৰ্যকলাপ। আজি ৰাইজৰ চোতালত তুমি চাই থকা আঙঠা। তেনেহলে তুমিও শোষকৰে সৃষ্টি, শোষকৰ লগতেই তুমি ৰুষ্ট, শোষকৰ লগতেই দুষ্ট। কি পৰিহাস! ধন্যবাদ।